নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই আছামিজ চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত কেইটামান মহান বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সাফল্য মানুহৰ জীৱনলৈ সুক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এইসমূহতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰাহে তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ। আন্ধাৰ যিমানেই গভীৰ হ'ব, প্ৰভাৱটো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰ আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। যদি তুমি কিবা বস্তু পচন্দ নকৰা, তেতিয়াহ'লে সেই বস্তুটো সলাই পেলোৱা, আৰু যদি তাক সলাই পেলাব পৰা নাযায়, তেতিয়া নিজৰ দৃষ্টিভংগী সলাই পেলাবলৈ যত্ন কৰা। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।